Hello everyone, কি খবৰ সকলো ৰাখা কৰো সকলো ভালে আছে and welcome to my YouTube channel guys. আৰু আজি হৈছে লক্ষী পূজা কিন্তু লক্ষী পূজা বুলি ব্লগটো ইমান দেৰিকৈ আৰম্ভ কৰাৰ ৰিজন বহুত কিন্তু কেনেকৈ বুজাম মই নিজে ভালকৈ বুজি পোৱা নাই তথাপি কৈ দিছোঁ মানে লক্ষী পূজা এবাৰ তিথি অনুসৰি মানে আজি পূজা হয় কিন্তু আজিৰ ৰাতি 7টা মানৰ পৰাহে পূজা আৰম্ভ হ'ব পূজাৰ সময় আৰু কাইলে মানে বৃহস্পতিবাৰলৈকে 5টা সন্ধিয়া 5 না 6 বজালৈকে পূজা সময় থাকিব মুঠতে পূজা দুদিন হ'ব সেই কাৰণে মানে পূজা এতিয়ালৈকে আৰম্ভ যেহেতু হোৱাই নাই নিয়মমতে আজি পূজা হয় গতিকে নিয়ম আগতীয়াকৈ যিখিনি আছে পানী তোলা কিবা কিবি সেইখিনিতে কৰিব লাগিব কিন্তু লগতে আজি আছিলে আমাৰ গাঁৱত বিয়া এটা বিয়া খাই মেলি আহিছোঁ অলপ আগত এতিয়া যাম নামঘৰলৈ তাৰপিছত কি হৈ থাকে চাই থাকক পানী তুলিব ৰৈ আন্ধাৰ হৈ গ'ল একদম এইবোৰ মানুহ ৰৈ আছে হাই এনাউন্স কৰি আছে তাৰপিছত আমি ৰাতি পানী তুলিবলৈ যাম গাঁৱত আমাৰ ৰাইজ অকল পানী তুলিব ওলাইছে এবাৰ প্ৰথমবাৰ ৰাতি পানী তুলিবলৈ যাম নেকি এবাৰ প্ৰথম ৰাতি পানী তুলিব যাম আমি দিনতে যাম ভাল লাগিব ন আন কি বছৰ এতিয়া মানে হৰিনাম নাথাকিলে আমি পানী তুলিম দিয়ে গাইজ ক'ত গ'ল দিনতে পানী তুলিবলৈ আহোঁ তেতিয়ালৈ আমি হৰিনাম গাই থাকিলোঁহেঁতেন কিন্তু এইবছৰ অলপ বেলেগ হৈছে এবাৰ পূজা যিহেতু ৰাতি 7টা মানৰ পৰাহে আৰম্ভ হ'ব পূজা সময় সেইকাৰণে পানী আমি এতিয়াহে তুলিব আহিছোঁ এফালে কৰি আছে কাম সেইফালে ঢোল বজাই আছে এফালে গান গাই আছে আমি এতিয়া পানী তুলিম তাৰপিছত 7টামান বজাৰ পৰা আমাৰ পূজা আৰম্ভ হ'ব পূজা সেৱা কৰিব পাৰিব কিন্তু মই কৰিব নোৱাৰোঁ গাইজ পানী তুলি এতিয়া ঘূৰি দিছোঁ মানে সেইফালে গৈ আছে পিছফালে মানুহ আহি আছে এতিয়া পানী তুলি মানে পূজা কৰাখিনি প্ৰথম নীতি নিয়ম সেইখিনি কৰিব তাৰপৰা কাইলৈ দিনটো যিহেতু পূজা সময় আছে সেইকাৰণে কাইলৈ মানে মেইন পূজাটো কাইলৈ হ'ব তাৰপৰা এতিয়া আমাৰ গাঁৱত যিহেতু আজি বিয়া আছিলে বিয়া এতিয়া আমি ৰাতি দিব লাগিব হয়নে
Day 2. হেল্ল' গাইছ, আজি হৈছে পূজা। এতিয়া মই ওলাই মেলি যাওঁ নামঘৰলৈ। মাহঁতে সেৱা কৰি আহিলেই, এতিয়া মই কৰিবগৈ আছে। ছোৱালীখিনি আহিলে বোলে, এতিয়া মই ঘৰৰ পৰা ওলাই যাওঁ। তাৰপিছত সেয়াই আৰু ৰাইজ ৰাইজসকলে সেৱা কৰিলে। তাৰপিছত এতিয়া আমি এনেই ফটো দুটামান মাৰিবলৈ আহিছিলোঁ, কিন্তু ভাল নুঠিলে গাইছ, কাৰণে আমি গুচি আহিছোঁ এতিয়া। তাৰপিছত নামঘৰত এতিয়া সেৱা চেৱা কৰিও আছে। এফালে সৰু ল'ৰা ছোৱালীখিনি নাচ গান কবিতা আবৃত্তি যোনে যি পাৰে আৰু এইবিলাক কৰি আছে। বিজি মেন তোৰো লভ। তাৰপিছত আমি এতিয়া আকৌ নামঘৰলৈ যাওঁ, চাওঁগৈ পোৱালিখিনি নচা। তাৰপিছত আকৌ ওলাই যাম ফটো মাৰিবলৈ। আমি ভিডিঅ' এটা বনাই দিবা মোক আজি। এই পুষ্পাঞ্জলি, এই নমিতা পকা অমিতা ব্যস্ত বিজি গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। নমস্কাৰ গাইছ। ফটো নহয় ভিডিঅ'। ব্লগ বনাইছোঁ ন মই। এইফালে গাইজ আমি মানে নামঘৰৰ পৰা এতিয়া আমি আকৌ ফটো মাৰিবলৈ যাম জেগা এটালৈ। মানে তাত মানে ফটো ভালকৈ নুঠিলে, আৰু তাত এতিয়া নাচ গান চলি আছে। আমি মানে নোৱাৰিছোঁ ৰৈ থাকিবলৈ। এতিয়া আমি দলঙলৈ যাম। তাৰপিছত ৰ'দডোখৰ ভাল দিছে, ৰ'দটো তেতিয়া আমি দলঙত ফটো মাৰিমগৈ গাইজ। এইফালে আহিব আমাৰ নয়নমণি দেই গাইজ। এইফালে আমাৰ ঘৰিমা, সীতামণি, সীতাগুটি। দে এইজনী আমাৰ সীতামণি দেই। এতিয়া আমি ফটো মাৰিমগৈ গাইজ। মানে বহুত সময় নামঘৰ ৰখি মেলি এতিয়া হ'ল। আমাৰ গাঁৱত বহুত আমাৰ সৰু ডাঙৰ ছোৱালী কম আছে, কিন্তু সৰু ছোৱালী এগাল আছে, সৰু ল'ৰা ছোৱালী। সিহঁতে নাচ গান শেষেই হোৱা নাই, সেইকাৰণে আমি এতিয়া ফটো মাৰিম। প'জ দিছে চা, তাৰ ফটো মাৰোঁগৈ আৰু ৰাইজ। মই ঘৰলৈ আহি গ'লোঁ, আৰু মানে ঘৰলৈ অহাৰ কাৰণ হ'ল মোৰ বহুত বেয়া পেট বিষ। মই ঘৰলৈ গুচি আহিলোঁ, তাত থাকিব নোৱাৰিলোঁ। তাৰপিছত দলঙৰ পৰা ফটো মাৰিবলৈ গৈছিলোঁ। ফটো মাৰিলেও মানে শান্তি গোটেই তাত বহুত ডাঙৰ সাপ এটা ওলালে, তাৰপৰা এতিয়া ঘৰলৈ গুচি আহিলোঁ। এতিয়াও মানে নামঘৰত চলি আছে কিবা কিবি, সৰু ল'ৰা ছোৱালীৰ নাচ গান চলি আছে। তাৰপৰা গধূলি চাগে হৰিনাম ল'ব, মই যদি যাব পাৰোঁ যাম। তাৰপিছত কাইলৈ হ'ল ভাচন। লক্ষী পূজাৰ মানে আটাইতকৈ ভাল লগা দিনটোৱে হৈছে ভাচন। সেই দিনটোতো ক'বই নালাগে কেনেকুৱা ফূৰ্তি লাগে। তাৰপিছত এতিয়া মই ঘৰলৈ আহিছোঁ। ৰাতিপুৱা এসাঁজ খোৱা ভাত, আকৌ দেৰিকৈ এতিয়া মাহঁতেতো নামঘৰতে আছে। মই কিবা এটা খাই লওঁ পিটিককৈ, তাৰপৰা একেবাৰে গধূলি লগ পাইছোঁ। তাৰ উপৰিও আজি হৈছে কাতি বিহু, গতিকে পথাৰ যাবলগীয়া হ'ব পাৰে হেৰি আনিবলৈ, চাকি জ্বলাবলৈ। গতিকে চাই থাকক গাইছ। আমাৰ মায়ে লখিমী আনিব গৈছিলে, হয়নে নহয়নো? নহয় হয়। আমাৰ মা লখিমী আনিব গৈছিলে, এতিয়া পালেহি। Day 3. ধৰিব পাৰিলে পুৰস্কাৰ, ধৰিব নোৱাৰিলে শূন্য। বঢ়িয়া খেল, ওলট পালট। ধৰিব পাৰিলে টকা পাব, ধৰিব নোৱাৰিলে পিয়তে যাব। এবাৰ দেখুৱা যাব। ধন্যবাদ, আপোনালৈ উপহাৰটো থাকিল। ভাচন আৰম্ভ হৈ গ'ল। মই কাপোৰ সলাব আহিলোঁ, নহ'লে সেন্দুৰ লগাই গোটেই মোৰ কাপোৰ চেচ কৰি দিব একদম। যাওঁ আৰু ভাচনত টিকি
ভাষণত যাওঁ মানে আৰম্ভ কৰি হোলী খেলিব যাওঁ হোলী আবতৰীয়া হোলী লগালগ লগালি এতিয়া আমি ভাষণৰ কাৰণে আহিছোঁ আন্ধাৰে হৈ গ'ল নে বৌ এতিয়া বিসৰ্জন মানে একেবাৰে পেলাই নিদিয়ে মূৰ্তিটো এনে জাষ্ট সেইটো আছে এতিয়া আকৌ আমি নামঘৰলৈ ঘূৰাই লৈ যাম তাৰপিছত মানুহখিনি গা ধুই লৈছে তাৰপৰা এতিয়া নামঘৰত আমাৰ মাহঁতে ভাত বনাইছে এতিয়া ভাত খামগৈ গাই আমি অৱস্থা বেয়া হৈ গৈছে দুজনী 15 বছৰ যি এই নীতি নিয়ম কৰি আছোঁ ইয়াতে অনেকখিনি দুখা দুখ হ'ব পাৰে সকলো দুখা দুখ কল্যাণে ৰাখিবলৈ এই লক্ষীমাত্ৰা আপোনাৰ দুখা দুখ মাজনা কৃপা কল্যাণে ৰাখিছে গোটেই গাঁওখনৰ লগতে ইয়াতে যিখিনি গাঁৱতে নাচিছে লগতে অনেকখিনি দুখা দুখ হ'ব পাৰে সকলো দুখা দুখ মাজনা কৃপা কল্যাণ ৰাখিবলৈ আজি আপোনাৰ এই যিখিনি যজ্ঞ এই যজ্ঞটো আমি আজি বিসৰ্জন দিবলৈ আহিছোঁ ইয়াতে হ'ব পাৰে ভাত খাবলৈ বহি দিলোঁ আমি ঘৰলৈ নগ'লো এতিয়া খাম আৰু খাই পিনি ঘৰলৈ গৈ বৰ ৱাও নাইচ তো গাইজ লক্ষী পূজা সমাপ্ত হ'ল মই দুদিনমানৰ পিছত এইটো ভিডিঅ' শ্বুট কৰিছোঁ নেকি মানে টোপনি ভাঙিবলৈ জুইলেহে দুটা দিন তাৰপিছত সেয়া লক্ষী পূজা সমাপ্ত হ'ল আপোনালোকে চাব সম্পূৰ্ণ নিয়ম নীতিবিলাক হয়তো আপোনালোকৰ তাত যেনেকৈ পাতে তেনেকুৱা নহ'বও পাৰে আৰু ভাষণৰ কথাটো কওঁ ভাষণ বুলি কওঁহে আমি কিন্তু আচলতে এইটো বিসৰ্জন দিয়াটো আমাৰ ইয়াত বেলেগ কিছুমানে মানে বেছিভাগ ভাষণ বা বিসৰ্জন বুলি ক'লেতো মূৰ্তিটো ডাইৰেক্ট বিসৰ্জন দিয়ে মানে উটুৱাই দিয়ে কিন্তু আমাৰ ইয়াত নকৰে তেনেকৈ মূৰ্তিটো বাছ গাঁওখনত ঘূৰাই পিনে নদীত গৈ পানী অলপ ছিটিয়াই পিনে চবে সেৱা এটা কৰি গুচি আহে কাৰণ মূৰ্তি উটুৱাই দিলে আপোনালোকে জানেই কি হয় প্ৰথম কথা হ'ল আৱৰ্জনা বা লেতেৰা সৃষ্টি হয় এইখিনি তাৰপিছত ছেকেণ্ড কথা আমি যিটো মূৰ্তি আমি পূজা কৰিলোঁ 2 দিন ধৰি 3 দিন ধৰি যিটো আমি ইমান আদৰ সন্মানেৰে আনিলোঁ আৰু যিটো পূজাৰ কাৰণে আমি এবছৰ ৰৈ থাকোঁ আৰু সেই পূজাৰ ভাগ আমি ভালদৰে কৰাৰ পিছত সেই যাক আমি পূজা কৰোঁ তাকে যদি নি আমি এনেকৈ অৱমাননা কৰি যদি পেলাই দিওঁ তেতিয়াহ'লে পূজা কৰাৰ অৰ্থ কি থাকিব গতিকে সেইটো আমাৰ গাঁৱত প্ৰথম এতিয়া 15 বছৰ হৈছে পতা
প্ৰথম বছৰৰ পৰাই আমাৰ গাঁৱত সেইটো নিয়ম কৰা হৈছে, বাছ ঘূৰাই আনি ধুনীয়াকৈ মূৰ্তিটো থৈ দিয়ে। নিজে নিজে যদি বেয়া হৈ যায় মূৰ্তিটো তেতিয়া বেলেগ কথা, কিন্তু আমি আচলতে সেইটো কাম নকৰোঁ। যিটো বেলেগ দুৰ্গা পূজা বা অন্য পূজাবিলাকত যিটো মূৰ্তি বিসৰ্জন দিয়েগৈ সেইটো আমি নকৰোঁ। বাছ সেয়াই, সেনেকৈ আমি লক্ষী পূজা পাতোঁ। আৰু প্ৰতি বছৰে যিহেতু পাতি থকা হৈছে সেইকাৰণে গাঁওখনৰ উন্নতি হওক, ধন ধাৰণেৰে ভৰি পৰক বুলি কৰোঁ পূজা। আৰু সেয়াই, আৰু তেনেকেই আমাৰ গাঁওখন চলি আছে, সৰু গাঁওখন। গতিকে সিমানে আছিলে ভিডিঅ'টো। চাই যদি ভাল পালে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ তাত লক্ষী পূজা কেনেকৈ পাতিলে দেখাব। আৰু গাইজ, এতিয়া আহি আছে দেৱালী, কাতি বিহু গ'লে দেৱালী আহি আছে। দেৱালীৰ একদম ধামাকা ব্লগ পাব। বাই গাইজ, বাই, চি ইউ চুন।